আৰু এটা কথা মই ডিসি সকলক কম আমাৰ ষ্টুডেন্টে বহুতখিনি কিতাপ পত্ৰ লস হোৱা বুলি এটা আমালৈকে মই ক্যাম্প বিলাকত যাওতে আহিছে গতিকে ষ্টুডেন্ট বিলাককো কিতাপ কিনিবৰ কাৰণে আমি এটা বুক গ্ৰেন্ট দিব লাগিব আপোনালোকে ষ্টুডেন্ট খিনিৰো লিষ্ট এখন বনাওক আমি 1000 rupees ষ্টুডেন্ট খিনিক এটা বুক গ্ৰেন্ট দি দিম but we will release that from SOPD from the state side it will not come under the RG Ronus da বুজি পালেনে হয় বুজি পাইছো আপুনি এটা ইনস্ট্ৰাকশন আপুনিও দিব মই ডিসি সকলক এতিয়াই কৈ দিলো যে যিখিনি ষ্টুডেন্ট ক্যাম্পত আছে বা ক্যাম্প লাইক সিচুৱেচনত আছে তেওঁলোকৰ লিষ্ট আৰু একাউন্ট নম্বৰ এটা আমাক দি দিলে আমি প্ৰত্যেক ষ্টুডেন্টক 1000 টকা কৰি দিব পাৰিম যাতে কিতাপ পত্ৰ কিনি লয় and we will do it from SOPD right sir so all the students who are in camp or in camp like situation ঘৰত থকা খিনিক নহয় only camp and camp like situation so সেই লিষ্টখনো বনাই দিও তো সমিত 2-3 বাৰ বল দেনা আমি এটা অলৰেডি হয় আমি এডুকেশন ডিপাৰ্টমেন্টৰ পৰা জনাইছো যি সকল মানে সেকেন্ডাৰী বা এলিমেন্টাৰী স্কুল ষ্টুডেন্ট হয় তেওঁলোকৰ লিষ্টটো দি দিলে আমি লগে লগে হেবিলাক ডিস্ট্ৰিক্টত কিতাপ পঠাই দিম এটাটো আপুনি টেক্সট বুকৰ পৰা সকলোকে কিতাপ দিয়াৰ ব্যৱস্থা কৰক সেকেন্ড কথা তেওঁলোকৰ কিছুমান বস্তু হেৰাই গৈছে জ্যামিতি বক্স হেৰাই গৈছে পেন হেৰাই গৈছে হেখিনি কম্পেনসেট কৰাৰ কাৰণে আমি যিমান ষ্টুডেন্ট আছে will try to give them 1000 rupees per head right গটিকে এই লিষ্টখন ইন্সপেক্টৰ অফ স্কুল সকল ইয়াত আছে বা ডিসি সকলে কৈ দিয়ে যে এই লিষ্টখনো যাতে আমি 15 তাৰিখৰ ভিতৰত পাই যাওঁ